মই এটা ৱাইন খাম। কিনে কিনিব নোৱাৰো। তোমাক কৈছো নৰহিলে মই ড্ৰেছ কিনিম, তুমি ৱাইন কিনিবা মোৰ ড্ৰেছ কিনিবা। ঠিক আছে। তোমাৰ ড্ৰিংকছটো কি কোৱাচোন? যি খোৱা তাকে খাম। ঠিক আছে, অকে কালি দুটাই খাম দিয়া। খাই আৰু বগৰা বগৰী কৰিছিলো যি কল কৰিবা। মই তোমাক প্ৰতিজ্ঞা কৰিলো মই তোমাৰ লগতে কৰিম। কি কৰিবা? চুদা চুদি যিমান বয়সলৈকে পাৰো। কেনেকে চুদে কোৱা শুনা মোক। গুৱাহাটীতে নেপেলাও আৰু ইয়াতো চুদিম তোমাৰ মই গোৱাত গৈ চুদিম ৰবা। গোৱাত যাম নহয় তোমাৰ লগত। কেনেকে চুদে মোক কোৱা। এই তুমি জানা মোৰ ঘৰটো উঠাই ল'বা তোমাৰ গোটেইটো সোমাই যায়। কি সোমাই চুকে কোৱা নাপাল তোমাৰ চেটটো সোমাই যায়। তোমাৰ চেটটো সোমাই যে আহে মোৰ বুচত কিমান দিন চেট সোমোৱা নাই ভাবাচোন। তোমাৰে সোমাইছে। তুমি লাষ্ট যেতিয়া সোমাইছা তেতিয়াহে তাৰ আগতো নাই এই গোটেই বছৰটো তোমাৰে চেট সোমাইছে। আৰু গতিকে এই চেট নোসোমোৱা বুথখন টাইট হৈ থাকে বিষাই থাকে সোমালে। বুথখন এনেও টাইট নকৰোতে টাইট। বয়স হলে কি হব টাইট হৈ আছে সৰু ছোৱালী। আহিবা না সদায় আহিবা। হাল্লা হলে এতিয়াই যাম কলা। কালি আহিবা। হাল্লা হলে এতিয়াই যাম বুজি নহয়। মই তুমি মোৰ লগত থকাতে বিচাৰো। এতিয়াই গৈ ছুটি আহি কলা। গেটখন বন্ধ ৰাখিব কাৰণে যোৱা নাই নহলে এতিয়াই গুচি গলো। গেটখন একেদিন বন্ধ নাই নেকি? এতিয়া ছুটি 1 ঘণ্টাত ছুটি 2 ঘণ্টাত গুচি আহিম। নাই কালি বহুত ৰাতিলৈকে খোলা থাকিব তাৰমানে। কালি খোৱাও আনি থম ড্ৰিংকছো কৰিম তেতিয়া আৰু বেছি ভাল লাগিব ময়ো কৰিম। দোকান কি কৰিব লাগিব ঠাণ্ডা কৰিব লাগিব। যি কোৱা কৰিবা তোমাক মই এৰি দিম মই নিজকে সমৰ্পণ কৰিলো কৈছো ন তোমাক। গোটেই জীৱনৰ কাৰণে। দুখন মিঠা পান লৈ আহিবা কালি। তুমি বড্ড সেক্সি রে সঞ্জীৱ। সেইকাৰণে লগ পালো নেকি? ময়ো সেক্সি। বিৰাট সেক্সি জানা জানো আকৌ। সেইকাৰণে ই মোৰ লগত নোৱাৰি পেলাই থাকে সেইটোৱে। কিবা কিবি হৈছে ভাবি পেলাই তোমাৰ কথা ভাবি গোৱালৈ ওলাবা দেই।